हेलो फ्रेंड्स, সকলোকে নমস্কাৰ। আজি মই আছোঁ ভিতৰত আছে বলা এতিয়া কেইখনমান ফটো উঠোঁ আমি ফটো উঠি বন্তি দিব যাওঁ বন্তি দি নামঘৰ আৰু কিনাৰত পুৰণা যি ভাগ আছে নামঘৰ য'ত বন্তি দিয়া হয় তাতে আমি বন্তি দিওঁ ফটো উঠি তো তালে যাম ইয়াতে শৰাই প্ৰসাদ বাহিৰত দিয়া হৈছে শৰাই প্ৰসাদৰ কাৰণে বহুত দীঘল বহুত দীঘল পাতিবলগীয়া হৈছে প্ৰসাদৰ লাইন ইমান ডাঙৰ বহুত দীঘল লাইন লাগি প্ৰসাদ অনা হ'ল অনাৰ পিছত আমি ভোগ খাম খিচিৰি দিছে খিচিৰি খাবলৈ এতিয়া আমাৰ ভোগ খোৱা সময় খিচিৰি খাবলৈ লৈছোঁ আৰু ইয়াতে বহুত ভিৰ সেইকাৰণে ইয়াতে বহি খাইছোঁ ইয়াত দেখিছে ইমান ভিৰ মানুহৰ এয়া হৈছে নামঘৰৰ পিছফালে ফিল্ডখন আছে সেই ফিল্ডখনতে আমি বহি এতিয়া ভোগ খাইছোঁ এতিয়া আমি মানে ঘৰলৈ যাম আৰু প্ৰসাদ খাই হৈ গ'ল তো আমি যাবলৈ ওলাইছোঁ ফটো কপি কৰি দিওঁ ফটো উঠো ন মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব